ৰজোৱা ভাত যদি আপোনালোকে পেলাই দিয়ে বা খাবলৈ বেয়া পায়, এই ৰেচিপিটো চোৱাৰ পাছত আপোনালোকে ক'ব যে আগতে কিয় জনা নাছিলোঁ। সামগ্ৰীও ৩-৪টাই প্ৰয়োজন হয়, যিটো আপোনালোকৰ পাকঘৰত উপলব্ধ হৈ থাকে। গতিকে বলক, এয়া মিক্সাৰ গ্ৰাইণ্ডাৰ জাৰটোত মই ভাত কেইটামান দি লৈছোঁ। যিমানখিনি বনাব বিচাৰে আপোনালোকে সেইমতে ভাত দিব। মই কমকৈ বনাম। লগতে এয়া দিছোঁ কাজু আৰু কেইটামান কাঠবাদাম। এতিয়া আটাইখিনি ধুনীয়া এটা পেষ্ট বনাবলৈ মই এয়া দিছোঁ গাখীৰ। এয়া ধুনীয়াকৈ পিচি ল'লোঁ। তাৰপিছত এতিয়া জুইত কেৰাহী এটা বহাই দিছোঁ আৰু এয়া দিছোঁ ডাঙৰ চামুচেৰে 1 চামুচ ঘিউ। পেষ্টখিনি দি দিছোঁ আৰু এইখিনি ঘিউৰ লগত ধুনীয়াকৈ মিহলাই দিছোঁ। পেকেটটোৰ বাকী গাখীৰখিনি দি দিছোঁ আৰু ধুনীয়াকৈ মিহলাই দিছোঁ। কনচিষ্টেঞ্চিটো চাই আপোনালোকে প্ৰয়োজন অনুসাৰে আৰু অলপ গাখীৰ দি দিব পাৰে। এয়া চেনি দিলোঁ আৰু ধুনীয়াকৈ আটাইখিনি মিহলাই দিছোঁ। কনচিষ্টেঞ্চিটো আপোনালোকে নিজৰ মতে ৰাখিব। মই অকণমান ডাঠ হ'লে খাই ভাল পাওঁ, গতিকে অকণমান সময় সিজিবলৈ দিলোঁ। ধুনীয়াকৈ নমাই লৈছোঁ আৰু ওপৰত অলপমান কাঠবাদামৰ টুকুৰা দি ছাৰ্ভ কৰিছোঁ।